নমস্কাৰ সকলোকে স্বাগতম জনাইছো এএইচ লাৰ্নিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ ইয়াৰ আগৰ ভিডিঅ'ত আমি পাষ্ট কন্টিনিউয়াছ টেন্সৰ হয় টেন্স আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ হয় টেন্স অৰ্থাৎ হয় টেন্সৰ পাৰ্ট 6 হ'ব আজি ষষ্ঠ খণ্ড যদি আগৰ ভিডিঅ'ছবোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে চাই লবা বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজি আমি কি আলোচনা কৰিম পাষ্ট পাষ্ট পাৰফেক্ট টেন্সৰ হয় টেন্স এতিয়া ইয়াত কেইটামান পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য লিখা আছে আগতেও কৈছিলো আৰু এতিয়াও কও যে এক্টিভ ভয়েসৰ যিবোৰ বাক্য থাকিব এইবোৰ সদায় টেন্সত থাকিব যিকোনো এটা টেন্সত হয়তো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব পাৰে বা পাষ্ট ইনডিফিনিট বা ফিউচাৰ ইনডিফিনিট বা প্ৰেজেন্ট কন্টিনিউয়াছ পাষ্ট কন্টিনিউয়াছ ফিউচাৰ কন্টিনিউয়াছ বা পাষ্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট তেনেকুৱা ধৰণৰ একোটা টেন্সত থাকিব সেই বাক্যটোকে পেসিভত কৰি দিলে হৈ গল আকৌ কৈছো এক্টিভ ভয়েসৰ বাক্যবোৰ সদায় টেন্সত যেনে I had eaten rice এটা এটা এক্টিভ ভয়েস সৰুকে সাবজেক্ট তাৰ পিছত সিধা had তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল তাৰ পিছত অবজেক্ট এটো আছিল পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা এটো সো এমতে আছে নাই সাবজেক্ট তাৰ পিছত had ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল অবজেক্ট ৰাতুল সাবজেক্ট তাৰ পিছত had আছে ব্ৰকেন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল অবজেক্ট ঠিক তেনেদৰে সাবজেক্ট had ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল অবজেক্ট গতিকে আমি গম পালো যে এই তিনিটা হৈছে প্ৰেজেন্ট পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ ভয়েস টেন্স কেনেকৈ কৰিবা বা ভয়েস টেন্স কেনেকৈ কৰে তাৰ কাৰণে মই এটা ফৰ্ম লিখাই দিছো চোৱা প্ৰথম সাবজেক্ট হ'ব তাৰ পিছত had been ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল বাই অবজেক্ট এটো হৈছে পেসিভ ভয়েসৰ ফৰ্ম এতিয়া ভয়েস টেন্সৰ প্ৰথম নিয়মটো কি আছিল অবজেক্টটো সাবজেক্ট কৰিব লাগে প্ৰথম অবজেক্টটো সাবজেক্ট কৰিবা হৈ গল সাবজেক্ট কৰিলা তাৰ পিছত had been ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল তাৰ পিছত বাই অবজেক্ট সো এটো কৰি দিছো I had eaten rice এই বাক্যৰ অবজেক্ট হৈছে rice অবজেক্টটো কৰিলো সাবজেক্ট সাবজেক্টৰ পিছত কি আছে had been ৰাইচৰ লগত had been দিলো তাৰ পিছত কি আছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ইয়াত দিয়া আছে then প্ৰেজেন্ট পাৰফেক্ট টেন্সত আৰু পাষ্ট পাৰফেক্ট টেন্সত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল দিয়াই থাকে তাৰ পিছত হ'ব বাই প্ৰিপজিশন এটো বাই আছে বাই তাৰ পিছত অবজেক্ট সাবজেক্ট হৈছে I ৰ অবজেক্ট me এতিয়া চোৱা I had eaten rice rice had been eaten by me মই ভাত খাইছিলো মোৰ দ্বাৰা ভাত খোৱা হৈছিল এতিয়া মই সাবজেক্ট আৰু অবজেক্ট খিনি লিখি দিছো সাবজেক্ট অবজেক্ট তাৰ সাবজেক্ট কি হয় I হলে me he হলে him she হলে her they হলে them we হলে us আৰু you হলে you এইকেইটাৰ বাহিৰে বাকি যিমান পাবা গোটেইকেইটা একে থাকিব নেক্সট ৰাতুল had broken the mirror ৰাতুলে আইনাখন ভাঙিছিল বাক্যটোৰ অবজেক্ট হৈছে the mirror ভয়েস টেন্সৰ প্ৰথম নিয়ম অনুসৰি আমি অবজেক্টটো সাবজেক্ট কৰিম the mirror MIRROR the mirror সাবজেক্ট কৰিলো অবজেক্টটো সাবজেক্ট কৰিলো had been আছে had been পাতিলো the mirror had been ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল এটো দিয়া আছে broken 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 তাৰ পিছত কি আহিব by তাৰ পিছত অবজেক্ট সাবজেক্ট হৈছে ৰাতুল এটো অবজেক্ট কৰি দিয়া RATUL ৰাতুল সোয়া the mirror had been broken by ৰাতুল ৰাতুলৰ দ্বাৰা আইনাখন ভঙা হৈছিল নেক্সট we had invited them আমি কিহতক নিমন্ত্ৰণ কৰিছিলো এই বাক্যৰ অবজেক্ট হৈছে them এতিয়া প্ৰথমে আমি কৰিম অবজেক্টটো সাবজেক্ট কৰিম দেমৰ সাবজেক্ট কি হ'ব দে এটো সোয়া দেমৰ সাবজেক্ট দে পাতিলো তাৰ পিছত কি আহিব had been তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল দিয়া আছে ইনভাইটেড INVITED ইনভাইটেড তাৰ পিছত বাই প্ৰিপজিশন পাতিলো তাৰ পিছত অবজেক্ট সাবজেক্ট হৈছে we ৰ অবজেক্ট us এটো we ৰ অবজেক্ট us so we had invited them they had been invited by us আশা কৰো ধুনিয়াকৈ বুজি পাইছা এতিয়া আমি এক্টিভৰ পৰা পেসিভ কৰিলো ঠিক তেনেকে তোমাক যদি পেসিভ দিয়ে তুমি এক্টিভ কৰিলে যদি পৰীক্ষা তোমাক দিয়ে they had been invited by us তুমি চাই লবা যে বাক্যটো কোন টেন্সৰ পেসিভ ভয়েস এটো গম পালা পঢ়ি গম পালা যে পাষ্ট পাৰফেক্ট টেন্সৰ পেসিভ ভয়েস এটো হৈছে এক্টিভ ভয়েসৰ ফৰ্ম হয় নহয়
মানে টেন্সৰ এটুত দিলে তুমি এটুত কৰিলে হ'ল আৰু পেছিভত দিলে তুমি এক্টিভত কৰিলে হ'ল একেবাৰে সিম্পল খালি টেন্সটো চাই ল'বা সেইকাৰণে টেন্সটো ধৰিবলৈ হ'লে কোন টেন্সত কৰা আছে সেইটো ধৰিবলৈ হ'লে টেন্সৰ ফৰ্মুলাখিনিও মুখস্থ থাকিব লাগিব ৰোমান 4 চোৱা কি দিয়া আছে দ্য ভিজিটৰ হেড সেন্ট দ্য কাৰ্ড ভিজিটৰজনে কাৰ্ডখন সেন্ড কৰিছিল বা পঠিয়াইছিল এতিয়া চোৱা এই বাক্যটো কোন টেন্সৰ বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য কেনেকৈ পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মটো কি আছিলে সাবজেক্ট হেড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অবজেক্ট দ্য ভিজিটৰ টু সাবজেক্ট হেড সেন্ট হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল দ্য কাৰ্ড অবজেক্ট গতিকে আমি বাক্যটো পঢ়ি গম পালোঁ যে এইটো এটা পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য এতিয়া আমি এই বাক্যটোক পেছিভ ভইচ কৰিম যেহেতু টেন্সত আছে এইটো এক্টিভ ভইচৰ বাক্য এতিয়া আমি এক পেছিভ ভইচ কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভইচৰ নিয়মটো কি আছিলে প্ৰথম আহিব সাবজেক্ট মানে অবজেক্টটো সাবজেক্ট কৰিলা তাৰপিছত হেড বিন তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বাই অবজেক্ট এতিয়া চোৱা এই বাক্যটোৰ অবজেক্ট হৈছে দ্য কাৰ্ড ভইচ চেঞ্জৰ প্ৰথম নিয়ম অনুসৰি অবজেক্টটো আমি সাবজেক্ট কৰিলোঁ দ্য কাৰ্ড তাৰপিছত কি সাবজেক্টৰ পিছত কি আছে হেড বিন দ্য কাৰ্ড হেড বিন তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল টু সেন্ট সেন্ড সেন্ট সেন্ট তাৰপিছত বাই প্ৰিপজিশ্যন তাৰপিছত অবজেক্ট সাবজেক্ট হৈছে দ্য ভিজিটৰ অবজেক্ট কৰি দিলোঁ চোৱা দ্য কাৰ্ড হেড বিন সেন্ট বাই দ্য ভিজিটৰ ভিজিটৰজনৰ দ্বাৰা কাৰ্ডখন সেন্ড কৰা হৈছিল বা পঠিওৱা হৈছিল নেক্সট দ্য পুলিচ হেড গট দ্য থিফ পুলিচে চোৰটোক ধৰিছিল বাক্যটোৰ অবজেক্ট কোনটো প্ৰথম কথাটো কোন টেন্স পাষ্ট পাৰফেক্ট অবজেক্ট হৈছে দ্য থিফ অবজেক্টটো আমি সাবজেক্ট কৰিলোঁ থিফ মানে চোৰ THIEF দ্য থিফ অবজেক্টটো সাবজেক্ট কৰাৰ পিছত কি আহিব হেড বিন দ্য থিফ হেড বিন তাৰপিছত কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ভাৰ্ব কোনটো কট CAUGHT কেটছ কট তাৰপিছত কি বাই প্ৰিপজিশ্যন তাৰপিছত অবজেক্ট সাবজেক্ট হৈছে দ্য পুলিচ তো অবজেক্ট কৰি দিলে হৈ গ'ল চোৱা দ্য থিফ হেড বিন কট বাই দ্য পুলিচ নেক্সট দ্য লেটাৰ হেড বিন পোষ্টেড বাই হিম দ্য লেটাৰ হেড বিন পোষ্টেড বাই দেম সিহঁতৰ দ্বাৰা চিঠিখন পোষ্ট কৰা হৈছিল এতিয়া চোৱা এই বাক্যটোৰ প্ৰথম কথা এইটো এক্টিভ নহয় এইটো পেছিভ ভইচ কোন টেন্সৰ পেছিভ ভইচ পাষ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভইচ এইটো পেছিভ ভইচ বুলি আমি জানিবলৈ হ'লে কি কৰিব লাগিব পাষ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভইচৰ নিয়মটো আমাৰ মনত থাকিব লাগিব পেছিভ ভইচৰটো থাকিব লাগিব এক্টিভৰ থাকিব লাগিব এক্টিভৰটো টেন্সৰটোৱে হয় এতিয়া চোৱা যেহেতু এইটো পেছিভ ভইচ বুলি মই ক'লেতো নহ'ব প্ৰমাণো লাগিব এতিয়া চাওঁ এইটো পেছিভ ভইচ কেনেকৈ পাষ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভইচৰ নিয়মটো কি আছিলে সাবজেক্ট হেড বিন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বাই অবজেক্ট চোৱা সাবজেক্ট হৈছে দ্য লেটাৰ তাৰপিছত সাবজেক্ট হ'ল হেড বিন আছে তো হেড বিন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এইটো পোষ্টেড তাৰপিছত বাই প্ৰিপজিশ্যন আছে অবজেক্ট দেম এতিয়া ইয়াৰ পৰা গম পালোঁ যে এইটো পাষ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভইচ এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ আমি টেন্সলৈ লৈ আহিম এইটো এতিয়া মই তোমালোকক পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মটো ইয়াত শ্বৰ্টকৈ লিখি দিছোঁ কি আছিলে সাবজেক্ট প্লাছ হেড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অবজেক্ট এইটো আছিলে পাষ্ট পাৰফেক্ট টেন্সৰ মানে এক্টিভ ভইচৰ ফৰ্ম মানে টেন্সৰ ফৰ্ম এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্ম সাবজেক্ট হেড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অবজেক্ট এইমতে হ'ব লাগিব এতিয়া আমি এক্টিভত থাকিলে যেনেকৈ আমি পেছিভ কৰোঁ অবজেক্টটো সাবজেক্ট কৰোঁ কিবা কিবি ঠিক তেনেকৈও পেছিভত আছে যিহেতু মানে আকৌ ওলোটাই দিম এতিয়া বাক্যটোৰ অবজেক্ট কোনটো ডেম ডেমটো কি কৰিম আমি প্ৰথম সাবজেক্ট কৰিম ডেমৰ সাবজেক্ট কি দে এইটো চোৱা ডেমৰ সাবজেক্ট দে হ'ল সাবজেক্ট হৈ গ'ল তাৰপিছত কি আছে হেড পাতিলোঁ তাৰপিছত কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এইটো পোষ্টেড দিয়াই আছে POSTED পোষ্টেড তাৰপিছত কি আছে অবজেক্ট সাবজেক্ট হৈছে দ্য লেটাৰ এইটো অবজেক্ট কৰি দিয়া দ্য লেটাৰ LETTER লেটাৰ একেবাৰে চিম্পল চোৱা দ্য লেটাৰ হেড বিন পোষ্টেড বাই দেম এই বাক্যটো আছে পেছিভত আমি এক্টিভ কৰি পালোঁ দে হেড পোষ্টেড দ্য
লেটাৰ সিহঁতে চিঠিখন পোষ্ট কৰিছিল একেবাৰে চিম্পল খালি চাই ল'বা টেন্সত থাকিলে মানে যি টেন্সত বাক্যটো থাকিব সেই টেন্সতেই ভইচেছ কৰিব লাগিব যদিহে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিটত আছে প্ৰেজেণ্ট ইনডিফিনিটতে পেছিভ ভইচ হ'ব যদি প্ৰেজেণ্ট কণ্টিনিউছ আছে প্ৰেজেণ্ট কণ্টিনিউছতে হ'ব মানে যি টেন্সতে নাথাকক কিয় সেই টেন্সতেই পেছিভ কৰিবা বা যি টেন্সত পেছিভ কৰা থাকিব আকৌ সেই টেন্সলৈ লৈ আহিলে হ'ল প্ৰব্লেম একো নাই আশা কৰোঁ ধুনীয়াকৈ বুজি পাইছা আৰু যদিহে কিবা বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিবা ধুনীয়াকৈ বুজাই দিম আকৌ গতিকে আৰু তোমালোকে যেতিয়া ভিডিঅ'টো চাবা ন প্ৰথম ভিডিঅ'টো চাই ল'বা ধুনীয়াকৈ তাৰপিছত বস্তুখিনি একেবাৰে নোট ডাউন কৰি যাবা আৰু ভিডিঅ'বোৰ যেতিয়া চাবা চিৰিয়েলি চাবা একেবাৰে অধ্যায় 1ৰ পৰা চাই আহিবা অধ্যায় 1 2 বৰ্তমান অধ্যায় 6 চলি আছে 1 2 3 4 5 কেইটা চাই ল'বা আৰু প্ৰত্যেকটো ভিডিঅ' চিৰিয়েলি চাবা কাৰণ মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 সেইকাৰণে দিছোঁ যে চিৰিয়েলি যদি ভিডিঅ'বোৰ চোৱা হয় তেতিয়া বস্তুখিনি ধুনীয়াকৈ বুজি পাবা আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যিসকলে এই চেনেলটো নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ ছ' মাছ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ